ওদালগুৰি জিলাৰ কলাইগাঁৱত আজি UPPL দলৰ এখন সংবাদমেল অনুষ্ঠিত হয়। উক্ত সংবাদমেলখন সম্বোধন কৰি UPPL দলৰ কেন্দ্ৰীয় উপসভাপতি জয়নাল আলীয়ে এনেদৰে কয় যে মুছলিম পাৰ্চনেল ল বৰ্ডৰ সভাপতি মকিবুৰ ৰহমানে ফেচবুক লাইভত UPPL দলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে অনা গোষ্ঠীগত সংঘৰ্ষৰ অভিযোগৰ প্ৰত্যাহ্বান হিচাপে UPPL দলৰ কেন্দ্ৰীয় উপসভাপতি জয়নাল আলী ডাঙৰীয়াই দিয়া প্ৰত্যুত্তৰ খণ্ডন কৰিব নোৱাৰি মাৰিবুৰ ৰহমান ডাঙৰীয়াই তথ্যহীন আৰু ভিত্তিহীন বক্তব্য সমাজৰ আগত দাঙি ধৰে বুলি জয়নাল আলী ডাঙৰীয়াই কয়। UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই এছটিকৰণক লৈ সংবাদ মাধ্যমৰ আগত যি বক্তব্য ৰাখিছিল সেই বক্তব্যৰ ভুল ব্যাখ্যা মাৰিবুৰ ৰহমান ডাঙৰীয়াই সমাজৰ আগত দাঙি ধৰি সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে বুলি জয়নাল আলীয়ে কয়। আৰু এনেদৰে যদি মুছলিম ল বৰ্ডৰ সভাপতি মুফতি মকিবুৰ ৰহমান ডাঙৰীয়াই UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত ৰাজনৈতিকভাৱে আক্ৰমণ কৰিবলৈ গৈ তথ্যহীন আৰু ভিত্তিহীন বক্তব্য সমাজৰ আগত দাঙি ধৰি সমাজক বিপথে পৰিচালিত কৰিব বিচাৰে তেতিয়াহ'লে তেওঁৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি UPPL দলৰ কেন্দ্ৰীয় উপসভাপতি জয়নাল আলী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত মন্তব্য দাঙি ধৰে। ওদালগুৰিৰ পৰা মুস্তাফিজুৰ ৰহমানৰ ৰিপৰ্ট আছাম টুডে। গতিকে তেওঁক মই এটা প্ৰশ্ন কৰিছোঁ আজিৰ তাৰিখত যে তেওঁ কৈ আছে যে বিজেপিক UPPLক ভোট দিলে বিজেপিক ভোট দিয়া হ'ব বুলি যে সংখ্যালঘু ৰাইজক মানে বিচলিত ভাৱমূৰ্তি বিনষ্ট কৰিব বিচাৰিছে তেখেতক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে 15 বছৰত আপুনি এবাৰো কিয় নক'লে BPFক ভোট দিলে বিজেপিক ভোট দিয়া হ'ব বুলি কিয় নক'লে যিহেতু তেওঁলোকে একেলগে চৰকাৰ গঠন কৰিছে BTC পৰিষদ গঠন কৰিছিলে তেওঁলোকৰ মিত্ৰজোঁট আছে তাৰ পিছতো আপুনি কিয় এবাৰো নক'লে যে BPFক ভোট দিলে বিজেপিক ভোট দিয়া হ'ব আজি কিয় এই কথাটো কৈছে আজি কেনেকৈ কৈ আপোনাৰ ওপৰত আপোনাৰ মনত পৰিলে আপুনি কৈছে যে BTC অঞ্চলত UPPLক ভোট দিলে BPFে যিমান অত্যাচাৰ কৰিছিলে তাতকৈ আৰু বহুগুণে বেছি হ'ব বুলি কথা ৰাইজৰ মাজত আপুনি প্ৰচাৰ চলাইছে আপোনাৰ দৰে এজন ব্যক্তিৰ পৰা সংখ্যালঘু জনসাধাৰণে ইয়াতকৈ আৰু ভাল সাজেশ্যন পাবও নোৱাৰে কাৰণ আপোনাৰ দৃষ্টিত মুছলমানসকলৰ বা সংখ্যালঘু অধ্যুষিত অঞ্চলত বিগত 17টা বছৰে 4বাৰ যি গোষ্ঠীগত সংঘৰ্ষ হৈ গ'ল সেই সংঘৰ্ষত বহু শ মানুহ মৃত্যু হৈছে বহুতো হাজাৰ হাজাৰ ঘৰ বাৰী ধ্বংস হৈ গৈছে পৰিয়াল ধ্বংস হৈ গৈছে এই আটাইবোৰ BPFৰ চৰকাৰৰ দিনতেই শহীদ লাফিকুল ইছলাম ABMCৰ প্ৰেছিডেণ্টক হত্যা কৰা হৈছে আজিৰ তাৰিখলৈ তাৰ কোনো তথ্য বা তেওঁ কোনে মাৰিলে কি কৰিলে BTC চৰকাৰে দিব নোৱাৰিলে নাম মাত্ৰ CBI তদন্ত ঘোষণা কৰি থলে তাৰপিছত CBI তথ্য আৰু ৰাজহুৱা নকৰিলে গতিকে এইবোৰ হোৱাৰ পিছতো কি যুক্তিত আপুনি ক'ব বিচাৰে যে বিজেপিক UPPLক ভোট দিব নালাগে বুলি তাৰমানে আপোনাৰ কথাটো এইটো নেকি যে BPFে যিবোৰ এই কাণ্ডবোৰ কৰিলে এই কাণ্ডবোৰ একেবাৰে সৰু আপোনাৰ দৃষ্টিত কিন্তু আপুনি যেনেকৈ ভাবিছে আপুনি কি ভাবি এনেকুৱা ধৰণৰ কথা কৈছে মই নাজানো কিন্তু 15 বছৰ বা 17টা বছৰে BTR অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘু মানুহখিনি যিমান অত্যাচাৰ হৈছে সেই অত্যাচাৰখিনি আপুনি BTRৰ বাহিৰত থকাৰ কাৰণে হয়তো অনুভৱ কৰিব পৰা নাই যিসকলে BTRৰ ভিতৰত আছে যিসকল সংখ্যালঘু BTCত বসবাস কৰে যিসকলে এই অত্যাচাৰৰ সন্মুখীন হৈছে তেওঁলোকে এই যাতনাৰ কিমান ভয়াবহ সেইখিনি তেওঁলোকে ভালদৰে অনুভৱ কৰিব পাৰিছে এতিয়া কথা হৈছে তেওঁ এনেকুৱা আমি যদি কিবা এটা কথা ক'ব বিচাৰোঁ আমি যেতিয়াই প্ৰশ্ন কৰিব বিচাৰোঁ UPPL দলৰ পৰাই হওক বা বিভিন্ন সংগঠনৰ তৰফৰ পৰাই হওক যেতিয়া আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে 15 বছৰত BTC চৰকাৰে কেইজন সংখ্যালঘু সম্প্ৰদায়ক EM দিলে কেইজনক CSBৰ মেম্বাৰ দিছে কেইজনক TCLCC চেয়াৰমেন দিলে কেইজন মুছলমানক বা কেইজন সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিক বা সংখ্যালঘু যুৱকক চাকৰি দিলে কেইজনক পুনৰ সংস্থাপন দিলে তেতিয়া ৰহমানৰ দৰে কিন্তু ব্যক্তিয়ে এইবোৰৰ ওপৰত আকু কয় যে এইবোৰ কথা প্ৰমোদ বড়োৱে কিয় সোধা নাছিলে কিয় আন্দোলন কৰা নাছিল প্ৰমোদ বড়ো ডাঙৰীয়া এণ্ড কোম্পানীয়ে যেতিয়া এই প্ৰশ্নবোৰ কৰে বা BTC অঞ্চলত কোনো ধৰণৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত উন্নয়ন হোৱা নাই এইবোৰ প্ৰশ্ন যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া বা
তেওঁৰ দলৰ বা আমি যেতিয়া কৰোঁ তেতিয়া তেওঁলোকে আমাক কয় বা আমাৰ সভাপতিক কয় আপোনালোকে আগতে এইটো কিয় ধৰা নাছিলে। তো এতিয়া যেতিয়া নেকি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্ব ল'ব বিচাৰিছে, যি সমস্যা হৈ গ'ল, যিমান ভাতৃঘাতী সংঘৰ্ষ হ'ব লাগে হৈ গ'ল, ইয়াৰ যে পুনৰাবৃত্তি নহয়, আমি শান্তি সম্প্ৰীতি থাকিব বিচাৰোঁ, আমি আটায়ে মিলাপ্ৰীতি থাকিব বিচাৰোঁ, আমাৰ উন্নয়ন বিচাৰোঁ, আৰু উন্নয়ন কৰিবলৈ হ'লে শান্তি প্ৰতিস্থাপন কৰিব লগা হ'ব। আৰু শান্তি প্ৰতিষ্ঠান কৰিব লাগিলে সকলো জাতি জনগোষ্ঠী একেলগে হৈ কাম কৰিব লাগিব। আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়া UPPL দলত সকলো জাতি জনগোষ্ঠী UPPL দলত অসমীয়া আছে, বড়োটো আছে, মুছলমান আছে, বেংগলী আছে, সকলো ধৰণৰ লিডাৰ আৰু ছাত্ৰ সংগঠনৰ ভাল লিডাৰ তাতে আহি যোগদান কৰিছে। মকিবুৰ ৰহমানে কৈছে যে মোৰ লগত মইনুল হকৰ লগত মানে ভাল, এক্স প্ৰেচিডেণ্ট ABMSU তেওঁৰ লগত গ'লে ভাল, কিন্তু তেখেতে ABMSUৰ প্ৰতিষ্ঠাপক সভাপতিজন কোন সেইজন হ'লে তেওঁ নাজানে। আচলতে ABMSUৰ প্ৰতিষ্ঠাপক সভাপতি সন্মানীয় মইনুল হক চৌধুৰী, তেখেতেও BTR অঞ্চলৰ সংখ্যালঘু জনসাধাৰণৰ সম উন্নয়ন সম অধিকাৰ কাৰণে ইমান দিনে মাত মাতি আহিছিলে, আৰু যেতিয়া দেখিছে যে এইটো হাগ্ৰামা মহিলাই কোনোদিনে এই কামখিনি বা উন্নয়ন সংখ্যালঘুৰ উন্নয়ন হোৱাটো নিবিচাৰে, ঠিক তেতিয়াই তেখেতে সকলো কথা চিন্তা কৰি চালি চাই UPPL দলত যোগদান কৰিছে। গতিকে তাৰ পিছতো তেওঁ কি বুজাব বিচাৰে, তেওঁৰ কিন্তু ভাৱমূৰ্তি আমি মানে আমাৰ স্পষ্ট হৈছে যে UPPLক ভোট দিব নালাগে, কোন দলক দিবা এই কথাটো মই নকওঁ, মানে তেওঁ কি বুজাব বিচাৰিছে। গতিকে মই তেখেতক কৈছোঁ যে তেখেতে এনেকুৱা ধৰণৰ ৰাজনীতি বন্ধ কৰক। যদি ৰাজনীতি কৰিব ইচ্ছা আছে তেওঁ অপেন ওলাই আহক, অপেন আহি কোনোবা এটা দলত যোগদান কৰক। মোৰ লগত UPPL দলৰ কেন্দ্ৰমন্ত্ৰী কাৰ্যকৰী সদস্য আৰু ভেৰগাঁও জিলাৰ ব্লক কমিটি, কলাইগাঁও ব্লক কমিটিৰ সাধাৰণ সম্পাদক যতীন নাথ ডাঙৰীয়া, ভেৰগাঁও জিলা ইউথ চেলৰ সংগঠনিক সম্পাদক হুছেইন আলী ডাঙৰীয়া আৰু সাংবাদিক বন্ধুসকল, যোৱা কিছুদিন আগত মকিবুৰ ৰহমান নামৰ এজন ব্যক্তিয়ে আমাৰ UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া গোষ্ঠীগত সংঘৰ্ষ যি হৈছিলে 2008-2012 তাৰ মূল নায়ক বুলি কৈছিলে, আৰু মই তেখেতক প্ৰত্যাহ্বান জনাইছিলোঁ, যদি মূল নায়ক হিচাপে কোনো আপোনাৰ হাতত তথ্য আছে, মকিবুৰ ৰহমানৰ হাতত কিবা তথ্য আছে, কিবা প্ৰমাণ আছে, তেতিয়া ৰাজহুৱা কৰিব লাগে। কিন্তু যোৱাকালি তেওঁ এটা সংবাদমেলৰ যোগে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে, আৰু মই দেখিছোঁ তাতে সেই যি প্ৰত্যাহ্বান জনাইছোঁ সেই প্ৰত্যাহ্বানটো তেওঁ খণ্ডন কৰিব পৰা নাই বা কোনো তথ্য দাঙি ধৰিব পৰা নাই। গতিকে আমি UPPL দলৰ পৰা যিহেতু সেইদিনাখন মই কৈছিলোঁ যে আইনীভাৱে